আপোনালোকে দেখিব পোৱা ঠাইডোখৰত এটা ধুনীয়া ডিজাইনিং বেচিন ফিটিং হ'ব। ভিডিঅ'টো শেষলৈকে চালে দেখিব পাব বেচিনটো কেনেধৰণে ফিটিং হয়। সামগ্ৰীবোৰ লৈ লৈছোঁ। ইয়াতে আছে বেচিন, পিলাৰ কক, ৰেক বল, ৱেষ্ট কপলিং, ৱেষ্ট পাইপ, কানেকশ্যন পাইপ, এংগেল কক, টাৱেল ৰড আৰু এটা হেণ্ড ৱাছ ষ্টেণ্ড। এটা হাত ধোৱা বেচিনৰ বাবে কিমানবোৰ সামগ্ৰী লগা হয় আপোনালোকে দেখিবই পাইছে। এতিয়া মই ফাৰ্ষ্টতে বেচিনৰ পিলাৰ ককটো লগাই লওঁ। ৱেষ্ট কপলিংটো লগাই লৈছোঁ। হোৱাইট চিমেণ্ট লগাই ল'ব লাগিব ৱেষ্ট কপলিংটোত। এতিয়া হোৱাইট চিমেণ্ট লগাইছোঁ। তাৰপিছত ভালদৰে ৱেষ্ট কপলিংটো টাইট দিব লাগিব। বেচিনটো বহাবৰ কাৰণে জোখ মাপ লৈ মই ড্ৰিল মেচিনৰ সহায়ত হলটো কৰি লৈছোঁ। বেচিনটো লৰচৰ নকৰাকৈ ৰেক বল দুটা ফিটিং কৰা হয়। তো ৰেক বল দুটা মই ফিটিং কৰি লৈছোঁ। মেইন পানীৰ লাইনটো এমপ্লাকেৰে বন্ধ কৰি থোৱা আছিল। এমপ্লাকটো খুলি এংগেল কক ফিটিং কৰি ল'ম ইয়াত। এতিয়া বেচিনৰ কানেকশ্যন পাইপ আৰু ৱেষ্ট পাইপ ফিটিং কৰি লৈছোঁ। বেচিনটো প্ৰপাৰ জেগাত বহাই লৈ ৱেষ্ট লাইনত ৱেষ্ট পাইপটো সোমোৱাই দি কানেকশ্যন পাইপটো লগাই দিব লাগিব। বেচিনটো নলৰাকৈ ৰেক বলটো লগাই লৈছোঁ। বেচিনটো লগোৱা কমপ্লিট হ'ল। ঠাইডোখৰত কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এতিয়া বেচিনৰ সন্মুখত মিৰৰ এটা ফিটিং হ'ব। মিৰৰটোৰ আপোনালোকে দেখিব পাব এটা খাচিয়ত আছে। ভিডিঅ'টোৰ সৈতে জড়িত থাকক। বহুতো মানুহৰ ঘৰ এটা ডেক'ৰেশ্যন কৰা চখ থাকে। দাদাও বহুত চখীন। ইমান পাৰফেক্টলি বস্তু চইচ কৰি আনি পাৰফেক্ট জেগাত সজোৱা ইমান সহজ নহয়। দাদাৰ চইচ মানিব লাগিব। আপোনালোকে দেখিব পাইছে এইটো বেচিন এটা কি ধুনীয়া চইচ। লগতে মিৰৰ এটা আনিছে। মিৰৰটোতো এটা ইউনিক পৰ্চন আছে। মিৰৰটোতে লাইট জ্বলে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে বেচিন কেনেদৰে ফিটিং হয় দেখাব চেষ্টা কৰিলোঁ।